নমস্কাৰ, মই আয়ুষ। আজি হৈছে 20 এপ্ৰিল দেওবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰথম খবৰটো হৈছে যোৰহাটত পঞ্চায়ত নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনে জাৰি কৰিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। যোৰহাটৰ সমূহ চক্ৰ বিষয়া আৰু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে পঞ্চায়ত নিৰ্বাচন 2025ৰ ক্ষেত্ৰত প্ৰযোজ্য আৰ্হি আচৰণবিধিৰ পৰিসৰৰ অন্তৰ্গত নিৰ্দেশনানুসৰি উক্ত অনুমতি প্ৰদান প্ৰক্ৰিয়া সুচল কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। পৰৱৰ্তী খবৰটো হৈছে ডুবাইত স্মৃতি মানধনাৰ চিটি ক্ৰিকেট একাডেমী মুকলি। মুখ্য প্ৰশিক্ষক অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ অংশুমান দন ভাগৱতী। অংশুমান দন ভাগৱতীৰ সৈতে মিলি ডুবাই আন্তঃৰাষ্ট্ৰীয় একাডেমী আলবৰ্ছাত চিটি ক্ৰিকেট একাডেমী নামেৰে এক আন্তৰ্জাতিক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিছে স্মৃতিয়ে। পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বাৰ্তালাপ মোৰ বাবে গৌৰৱৰ কথা, ভাৰত ভ্ৰমণ নিশ্চিত কৰি ক'লে ইলন মাস্কে। পৰৱৰ্তী খবৰটো হৈছে 8 ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশ ল'ব সুধাকণ্ঠৰ শতবৰ্ষ জয়ন্তীত। বছৰ জুৰি অনুষ্ঠিত হ'ব সুধাকণ্ঠ জয়ন্তীৰ অনুষ্ঠান। জৈৱ ইথানল প্ৰকল্প উদ্বোধন অনুষ্ঠানতো উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী। গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ আধাৰশিলা তথা দৰং মেডিকেল কলেজ হাস্পতালৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে বিহুৰ ভিতৰতে চানমাৰি বিহু কমিটীক ক্ষমা খোজাৰ দাবী মানস ৰবীনৰ। নহ'লে কেতিয়াও গীত পৰিৱেশন নকৰাৰ হুংকাৰ। পৰৱৰ্তী খবৰটো হৈছে মে মাহতে মহাকাশলৈ যাব এজন ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা সাজু হৈছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনলৈ। পৰৱৰ্তী খবৰটো হৈছে অসম মেঘালয় কেডাৰৰ IS বিষয়া সমীৰ কুমাৰ সিনহাক নতুন দায়িত্ব। 1994 চনৰ বিষয়াগৰাকী অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ৰ সচিব হিচাপে নিযুক্তি। পৰৱৰ্তী খবৰটো হৈছে 60 বছৰ বয়সত বিবাহপাশত আবদ্ধ হ'ল বিজেপি নেতা। বংগৰ বিজেপি নেতা দিলীপ ঘোষে বিয়া পাতিলে মহিলা মৰ্চাৰ ৰিংকু মজুমদাৰক। 2021 চনত মৰ্ণিং ৱাকত হৈছিল পৰিচয়। পৰৱৰ্তী খবৰটো হৈছে দিল্লীত খহিল 4 মহলীয়া অট্টালিকা। ঘটনাত 4 জনৰ মৃত্যু, 10 জনৰ অধিক আহত। 10 জনৰ অধিক লোকক জীৱন্ত উদ্ধাৰ। ধ্বংসস্তূপত কেইবাজন আবদ্ধ হৈ থকাৰ সন্দেহ। ঘটনাস্থলীত NDRF, ডগ স্কোৱাড আৰু আৰক্ষীৰ উদ্ধাৰ অভিযান। দিল্লীৰ মুস্তাফাবাদত নিশা প্ৰায় 2 বজাত এই ঘটনা সংঘটিত হয়। পৰৱৰ্তী খবৰটো হৈছে সন্ধিয়া কামৰ পৰা উভতি আহি থাকোঁতে 2 চাইকেল আৰোহীক খুন্দিয়ালে অচিনাক্ত বাহনে। থিতাতে মৃত্যু হ'ল নন্দ আৰু সুনীলৰ। পৰৱৰ্তী খবৰটো হৈছে লামডিঙত উপস্থিত হৈ সৰ্বভাৰতীয় ৰেলৱেৰ সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান মনোজ যাদৱ। লামডিঙত উপস্থিত হৈ সৰ্বভাৰতীয় ৰেলৱেৰ সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান মনোজ যাদৱ। শনিবাৰে পোনপ্ৰথমে সঞ্চালক প্ৰধানগৰাকীয়ে গুৱাহাটী ৰেলৱে ষ্টেচনত উপস্থিত হৈ 135টা উন্নত মানৰ সংযুক্ত CCTV কেমেৰা উন্মোচন কৰে। পৰৱৰ্তী খবৰটো হৈছে 1 মে'ৰ পৰা ATMৰ লেনদেনৰ চাৰ্জ বৃদ্ধি কৰিলে দেশৰ এই বেচৰকাৰী বেংকে। ATM লেনদেনৰ চাৰ্জ বৃদ্ধি কৰিলে কোটাক মহিলা বেংকে। বেংকৰ নিজস্ব ATM আৰু অন্য বেংকৰ ATM দুই ক্ষেত্ৰতে এই বৰ্ধিত চাৰ্জ ধাৰ্য হ'ব। ATM ব্যৱহাৰ ফ্ৰী লিমিট পাৰ হোৱাৰ পাছতে লেনদেনত চাৰ্জ দিব লাগিব ব্যৱহাৰকাৰীয়ে। ফাইনেন্সিয়েল আৰু নন ফাইনেন্সিয়েল দুই ক্ষেত্ৰতে বঢ়োৱা হৈছে চাৰ্জ। বেংক তৰফৰ পৰা এই বৃদ্ধিৰ কথা গ্ৰাহকক জনোৱা হৈছে। 1 মে'ৰ পৰা বৰ্ধিত চাৰ্জ লাগু কৰিব বেংকে। আজিলৈ মানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।